মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ যেহেতু তোমালোকে থাম্বনেইল লিখি বুজিব পাৰিছে আজি আমি AHSEC ICT ইন এডুকেশ্যনৰ আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যদি ভিডিঅ'টি পৰা তোমালোক উপকৃত হয় তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আহাচোন তেনেহ'লে অলপ পলম নকৰি যিহেতু আলোচনা কৰাৰ বিষয়টোৰ মাজলৈ যাওঁ আজি আমি আলোচনা কৰিম ক্ৰিয়েটিভ কমন্স ধাৰণাৰ বিষয়ে যেহেতু তোমালোকে আন্ডাৰলাইনটো দেখিছা যে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম এইটো দেখিছানে ক্ৰিয়েটিভ যেহেতু কমন্স ধাৰণাৰ বিষয়ে আজি আমি আলোচনা কৰিম তাৰ পিছতে তোমালোকে আমি জানো যে লিখি ল'বা যে স্বত্বাধিকাৰ হৈছে এখন দেশৰ আইন অনুসৰি লাভ কৰা এক আইনী অধিকাৰ যি এটা মূল কামৰ যেহেতু স্ৰষ্টাক মানে যিজনে লিখিছে কোনো এটা কবিতাই হওক কোনোবা এটা গীতেই হওক স্ৰষ্টাক ইয়াৰ ব্যৱহাৰ আৰু বিতৰণৰ বাবে একচেটিয়া অধিকাৰ প্ৰদান কৰে যিহেতু উদাহৰণস্বৰূপে মই ক'লো তোমালোকে তুমি এটা কবিতা লিখিছা তাৰপৰা সেই কবিতাটোৰ অধিকাৰী কেৱল তুমিহে আন কোনো এজনে গৈ পিনে কি কৰিব নোৱাৰে ব্যৱহাৰ কৰিব নোৱাৰে যে মই লিখিছোঁ বুলি ক'বগে নোৱাৰে এইটো সাধাৰণতে সীমিত সময়ৰ বাবে হয় পৰম্পৰাগত শৈক্ষিক সামগ্ৰী যেনে পাঠ্যপুথি পৰম্পৰাগত স্বত্বাধিকাৰ যেহেতু স্বত্বাৱলী যেহেতু অধীনত সুৰক্ষিত আগতে স্বত্বাধিকাৰ যেহেতু আছিল দ্বি-অংগযুক্ত গম পাইছেনে অৰ্থাৎ ৰাজহুৱা ক্ষেত্ৰত ৰখা বা উপলব্ধ সকলো অধিকাৰ অৱশ্যে যেহেতু ক্ৰিয়েটিভ যেহেতু কমন্সৰ ধাৰণাও কি হয় প্ৰচলন আৰু প্ৰসাৰৰ ফলস্বৰূপে বিকল্প আৰু অধিক নমনীয় অনুজ্ঞা বিকল্প উপলব্ধ হ'ল এই বৈশিষ্ট্যখিনি চাবা যেহেতু ক্ৰিয়েটিভ কমন্স হৈছে আমেৰিকাৰ এটা অলাভজনক যেহেতু সংস্থা বা আৰু তোমালোকে লিখিব পাৰা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক দ্বিতীয়টো তোমালোকে লিখিব পাৰা যে আইনীভাৱে বৌদ্ধিক আৰু শৈক্ষিক সামগ্ৰী লাভ তথা আদান প্ৰদানৰ সুবিধা প্ৰদান কৰা বুজি পাইছা তৃতীয়তে লিখিবা সংস্থাটোৱে ক্ৰিয়েটিভ যিহেতু কমন্স অনুজ্ঞাপত্ৰ বুলি জনাজাত কেইবাটাও কপিৰাইট অনুজ্ঞাপত্ৰ জনসাধাৰণৰ বাবে বিনামূলীয়া মুকলি কৰিছে যিহেতু কপিৰাইট নামটো তোমালোকে শুনিছে যিহেতু এইখিনি পঢ়িলে তোমালোকে বুজি পাবা যেহেতু এই অনুজ্ঞাপত্ৰসমূহে যিহেতু সৃষ্টিশীল ৰচনাৰ লেখকসকলক তেওঁলোকে কোনবোৰ অধিকাৰ সংৰক্ষণ কৰিব লাগে আৰু কোনবোৰ অধিকাৰ তেওঁলোকে যিহেতু অন্যান্য সৃষ্টিকৰ্তাৰ সুবিধাৰ বাবে ৰেহাই দিব লাগে বা দিয়ে সেই বিষয়ে যিহেতু যোগাযোগ কৰি জ্ঞান তথা অনুমতি দিয়ে বুলি কৈছে বুজি পাইছা তাৰপিছতে আহিব এই যিহেতু অনুজ্ঞাপত্ৰসমূহে সৃষ্টিকৰ্তাক যিহেতু সৃষ্টিকৰ্তাক যিহেতু যি চেষ্টা কৰে যি সৃষ্টি কৰে বা যি লিখে কিছুমান চৰ্তত আনক নিজৰ কামটো আগতীয়াকৈ ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ সহায় কৰে গম পাইছা তাৰপাছত লিখিব পাৰা ক্ৰিয়েটিভ যিহেতু কমন্সৰ তোমালোকে অনুজ্ঞাপত্ৰই ব্যক্তিগত সৃষ্টিকৰ্তাৰ পৰা যিহেতু আৰম্ভ কৰি বৃহৎ প্ৰতিষ্ঠানলৈকে সকলোকে কপিৰাইট আইন অনুসৰি জনসাধাৰণক তেওঁলোকৰ সৃষ্টিশীল কাম ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদানৰ এক মানক উপায় কি কৰা হয় প্ৰদান কৰে তাৰপাছতে লিখিব পৰা ক্ৰিয়েটিভ যিহেতু কমন্স CC বুলি কয় অনুজ্ঞাপত্ৰ হ'ল এক ৰাজহুৱা অনুজ্ঞাপত্ৰ যেহেতু বুজি পাইছানে ইয়াত 8টা দিছে বৈশিষ্ট্য তোমালোকে এটা কেইটা লিখা সেইটো তোমালোকৰ ওপৰত কথা যেহেতু অনলি 5টা চাবা তোমালোকে 5-6টা চাবা তোমালোকে ইয়াৰ কেইটা চাবা 5-6টা মান চাবা যেহেতু কাৰণ ইয়াত 5-6টা লিখিবলৈ আহিব তোমালোকৰ 5 নাইবা 6টা চাবা ইয়াৰ দেই আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ বাবে পঠাই দিম যেহেতু কমেণ্ট বক্স তোমালোকক মই হোৱাটছআপত বহুতকে দিছোঁ তেনেকৈ দেই বহুতে সুধিছে যে এইটো কি হ'ব কি কথা তেওঁলোকক আৰু মই ইয়াৰে এখন আৰ্হি প্ৰশ্নকাকত দিছিলোঁ চাবাচোন আৰু এখন আৰ্হি প্ৰশ্নকাকত থৈছোঁ তোমালোকৰ আগত ছল্ভ কৰি পিনি মই দি দিম বাৰু